মাতা মায়াৰে আবৃত এই মায়াময় সংসাৰত আমিও যেন মায়াৰ পৰা মুক্ত হ'ব পৰা নাই। জন্মলভী পবিত্ৰ অযোধ্যাৰ ৰঘুকুলত মানৱী ধৰ্ম আমি কৰিছো পালন। পিতৃ সত্য পালনৰ অৰ্থে সংগে লৈ জনক দুহিতা সীতা আৰু আমাৰ স্নেহৰ লক্ষ্মণক 14 বছৰ আমি খাতিৰ বনবাস জানকী উদ্ধাৰৰ বাবে সংগী কৰি লৈ বান্দৰ ভালুকক সাগৰত সেতু বান্ধি বদিলো আমি লংকাৰ দুষ্ট ৰাৱণক। পাতল আৰু আমি ধৰিত্ৰীৰ ভাৰ আৰু আজি আমি অযোধ্যাৰ পালক, অযোধ্যা ৰঞ্জন ন্যায় দণ্ড হাতে তুলি লৈ যথা ৰীতিমতে কৰি আছো অযোধ্যা পালন। কাৰণ
আমি প্রজানুরঞ্জন, আমি আমি এই রাম। সন্মুখত আমাৰ যে ভীষণ পৰীক্ষা নাই, আৰু আমি নকৰিব যাম। ভৱিষ্যতৰ কাৰ্যপন্থাৰ বাবে আমি নিজকে কৰোগৈ প্ৰস্তুত।